So alright guys, welcome back more channel J for Jhakas. বহুত দিনৰ পাছত আজি ভিডিও বনাব লৈছো। আছো মই আছো হিৰুজ আছো প্ৰদীপ আছে। আজি চ্যালেঞ্জটো এনেকুৱা আছে, আমি ইয়াত বাঁহ বান্ধি থৈছো। বাঁহটোত আমি টাঙাই হম, মানে আমি বাঁহটোত উলমি থাকিম। উলমাৰ পাছত যোনে বেছি সময়লৈকে থাকিব সি লুজাৰ। যোনে বেছি সময়লৈকে থাকিব সেইজনে হৈ যাব উইনাৰ, আৰু যোনে সবতছে আগত তলত পৰি যাব সি হৈ যাব লুজাৰ। আৰু আমি প্ৰাইজটো উইনাৰক নিদিম, লুজাৰকহে দিম। লুজাৰক যোনটো প্ৰাইজ দিম, প্ৰাইজটো অলৰেডি আনি থোৱা আছে। প্ৰাইজটো লৈ আহ। লুজাৰৰ কাৰণে প্ৰাইজ আছে, কিন্তু আমাৰ উইনাৰৰ কাৰণে একো প্ৰাইজ নাই। এইটো দিছ ইজ জলো চিপছ, ৱৰ্ল্ড বিগেষ্ট, মানে বহুত খাতাৰনাক চিপছ। নিজৰ ৰিক্সত খাবলৈ কৈছে, ইয়াত স্পষ্টকৈ লিখি থোৱা আছে। আৰু এইটো ৰিক্স চব নিজে নিজে লৈছে। যদি চ্যালেঞ্জত পাৰ্টিচিপেট কৰ, নহলে টাটা বাই বাই কৰি দে গেমৰ পৰা। আমি এটা যদি চ্যালেঞ্জ কমপ্লিট কৰিম, একসেপ্ট কৰিব দে। চ্যালেঞ্জ একসেপ্ট ডৰকে আগে জিত হয় নেকি? আজিলৈকে তুমি এইটো খাই পোৱা নাই, কিন্তু টেষ্ট কৰিবলৈ মন আছে, কিন্তু সাহসো কৰা নাই যে এইটো খাই চাবলৈ। কিন্তু হ'লেও আজি চ্যালেঞ্জটো ৰাখিছো। খাবলৈ চেষ্টা নকৰিব, কাৰণ এইটো বহুত ডেঞ্জাৰিয়াছ টিপছ হয়। ৱাৰ্নিং লিখিয়ে থৈছে, আছে ধুনীয়াকে, ডোন্ট ট্ৰাই দিছ। আগতেই কৈ দিছোঁ, আজিলৈকে খাই পোৱা নাই। হ'লেও চাম চ্যালেঞ্জটো, কোনে হাৰে কোনে জিকে। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, তেতিয়া গম পাব। চ' গাইজ ৰেডি? তো এতিয়া আমাৰ চ্যালেঞ্জ আৰম্ভ হ'ব। কেমেৰাটো আমি ইয়াত একদম ষ্টেণ্ডত থৈ দিম। আমাৰ কোনো কেমেৰামেন নাই, একো নাই। আমি নিজেই কেমেৰামেন, নিজেই খেল খেলিছোঁ, নিজেই খেলত যোগদান কৰিছোঁ। লেডিজ কেমেৰামেন, আমি ভালকৈ উঠিছোঁ একদম ওকে তিনিটাই। ওকে উঠো, লাত মাৰি দিম হা তিনিটাই। ৰেডি চেডি গো ক'ব লাগে মানে। 1 2 3 বাঁহ কেট কাট কৰিছে নেকি? মইতো বেছি সময় থাকিব নোৱাৰিম। খেলটো অলপ গণ্ডগোল হ'ল। গণ্ডগোল মানে কি, বাঁহটো পুৰা মুভিং কৰি আছে, ঘূৰি আছে। হাত এনেকা দিও ঘূৰি থাকে। নাই এইটো ভালকে লগোৱা। তো গাইজ ফাইনেলি এতিয়া বাঁহটো ভালকে বান্ধি লৈছো। তাৰপাছত দেখা যাব কি হ'ব খেলটো। ফাইনেলি গিৰি গেলি চবে। আচ্ছা ঠাণ্ডা এসুকাই গেলে খেল ভিন্দাই। So guys, cholo chips challenge. So guys, finally আমাৰ বাঁহ বান্ধি আকৌ এবাৰ ৰেডি হৈ গ'ল। আমি এতিয়া আৰু আৰম্ভ কৰো আমাৰ খেল। So guys, ৰেডি সব? ৰেডি। তুমি উঠিবা তাৰ পৰা, দূৰৰ পৰাই কৰা। মুঠাকে তুমি 1 2 3 কোৱা। So guys, অলপ আশীৰ্বাদ কৰিব, মই যাতে জলো চিপছটো খাবলগীয়া নহয়। ভয় লাগছে, মোকে ভয় লাগছে। ৰেডি 1 2 1 2 3। কিয় ঘূৰিছে নেকি না লাগিছে? চ' এতিয়া মই চিনাপ মাৰি দিম নেকি? ঐ আশা কৰালে গিৰি যাব। মাই গড, আশা কৰা মই কৰিব নাই। আমি গিৰিব। ভগৱান বাঁচাও মোকে। হেল্প কৰতে কাৰণে হেল্প করতো না। Oh my god, আমি গিরছি। কিছু পুরা ধ্যানে ঢুকি গেলে। আমার হাত মুটকি যাবে।
এইটো আমাৰ কোনো হৈ গ'ল আমাক পানিশমেন্ট দিছে মই গ'লো আমাৰ আহি গ'ল কোনো হাই কৈ দে হাই আমাৰ লুজাৰ এইজন লুজাৰৰ প্ৰাইজ আছে গম পাইছ নাই কি চকীখন আনা তো গাইজ লুজাৰ আমি দুটা উইনাৰ তো স্পেচিয়েলি আমাৰ লুজাৰৰ কাৰণে জলো চিপছ খাব লাগিব 5 গ্ৰাম জলো চিপছ বহুত জ্বলা ন জানো এতিয়া ই খাই চালেহে গম পাব মা ये क्या है हमके जूस जीते लागो दे की खुशी दिया खरा সেইটো চিপছ তো দিবি জোস না তোমাকে কি चिप्स खाले থাকে জুচ 5 মিনিট পাছতে দিম 5 মিনিট সেই সেইটো খাব পাৰিব নে 50% যিমানটো পাৰে আৰু খাই ৰৈ থাকিব পাৰিব নে জোৰ নকৰো মুখ পুৰি যাব মোৰ এ মচি এই জলো চিপছটো তোৰ এইটোতো 5 গ্ৰামৰ দাম 200 টকা ন এতিয়া যদি আমি 200 টকা বুট জলকীয়া আনো কেতিয়াও ইমান জ্বলা ইয়াৰ লগত কম্পেয়াৰ কৰিলে কোনটো হাৰিব জলচিপটো দেখিব জিকিব দেখিব তেনেহ'লে গাইছ এইটোৱে চিষ্টেম আমি 200 টকাৰ বুট জলকীয়া আৰু 1 পেকেট জলো চিপছো একবাৰ কম্পেয়াৰ কৰিবলৈ ভিডিঅ' এটা বনাম ন খাই চাম কোনটো বেছি জ্বলা তো এতিয়া আমাৰ লুজাৰৰ কাৰণে প্লিজ ফালি দিম নে নিজে ফালিবি নিজে ফালি লম সম্পূৰ্ণ খাব নোৱাৰিলে কিন্তু নাখাও সম্পূৰ্ণ নাখাও দে নোৱাৰিলে খাবানো আহিলে অৰেঞ্জ জুস जो না খাই মই এবাৰ ধুনীয়াকৈ দেখাই দিম ওচৰৰ পৰা কি এনেকা থাকেনো বস্তুটো বস্তুটো ফালি আছো ময়ো দেখা নাই আজিলৈকে ওলা ভালকৈ চাবি দেই চকু নাক মুখ ধ্যানত ৰাখি ভাঙি গ'ল ন এক পিছেই থাকে কিন্তু ভাঙি পিনি 4 পিছ হৈ গ'ল অকল জলকীয়া গুৰিয়ে আছে দেখোন কোনো চাহ অকণমান টেষ্ট কৰি চাহোন কোনো নাই খা অকণমান খা না অকণমান নাই এনেই জাষ্ট কোনো অলপ খাব ই প্ৰথমতে কিচিঙো তাক খাব খাই ল'ব দিয়া লুজাৰটো ফাৰ্ষ্ট খাই ল'ব হেত ইয়াকতো খুৱাবই লাগিব ডাঙৰটা খাইটো কাম ডাঙৰটা খা ওপেনিং কৰি দেখি এটাকে নাই 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 খাব জানো এটা পারব আৰম্ভ কৰ মিঠাই লাগছে কেজন झाला है মিঠা খাই ল'বা জ্বালা बहुत झाला है নাই চাগে একো হোৱাই নাই দেখোন हट गैस আসছে ভিতরে से হে খাই যা তেতিয়া গম পাবি তো पानी लाओ पानी খা আৰু এপিচ খাই লতে टपना झाला है यार এটা খা কি উইনার ছোট ছোট করে খাবো লুজার হইছে খাতে লাগবে ঝোলকা গুড়া বেশি দিয়া है গ্যাসটা ঝালটা না লাগছে মানে খালি ঝলকা গুড়াকার গ্যাসটা বেশি ঝাল লাগছে মুখ में এনে টেস্টটা কিরকম টেস্টটা ঠিক আছে কিন্তু টেস্ট কৰিছে টেস্ট বাছিলে কৰিবা এটা কৰিবলৈ নাই টেস্ট সেইটো বোলে ভিডিও বনাইছে একো নাজানে খাব পাৰিছে কিন্তু জ্বলা আছে কিন্তু হৈ গ'লে খতম ঐ নাই হোৱা এইটো খতম কৰ এটা তহঁতি খাবি কোনো একদম পিচকিটো খাই চোৱা অ দে তই মই নাই তই ভিডিঅ'টো কৰিব নালাগে ভিডিঅ'টো কৰা নাই এইটো খা একদম সৰুটো এইটো সম্পূৰ্ণ খাই দিলে অকণমানহে আছে ইয়াত ইটো একদম টিকলি খাইছে মইতো খোৱাই নাই ই যে খাই দিলে সম্পূৰ্ণ খাই পিনি একো ৰিয়েকশ্যনেই নাই চা হ'ব নেকি তোক কেনেকুৱা লাগিছে হে তাক দি দিয়া চাবোন আন পানী আন হাত ধুব তোক কেনেকুৱা লাগিছে জ্বলা লাগিছে পাইছ ঐ এইটো দি দিয়া হান প্ৰদীপ ঐ এক চা না মুখেদি হাঁহো না কিবা এইটোও খাই দে এনেই নহ'লে বদনাম নকৰিবি মানে
এনেকুৱা লাগে হ'লেও তোক মই কালিৰ কাৰণে অল দা বেষ্ট দি থৈছোঁ কিবা যদি সুৰসুৰীয়া এই অলপ টাইম ৰখি দিলে খানাটো প্ৰব্লেম হ'ব হ'ব দেৰিকে হ'লেও ভাল নালাগছে ভাল লাগছে ইফেক্ট হ'লে যে ইয়াৰ ঝলকা গুড়াটাহে ইফেক্ট হ'ব তো গাইজ ভালকে চাওক কেইজন মানুহ এক পেকেট জল চিপছ খাই ন' ৰিয়েকশ্যন ৰিয়েকশ্যন আছে ভিতৰত বাহিৰত এক্সপ্ৰেছন হোৱা নাই ইমান সোনকালে জুইচ নিদিবা ইমান সোনকালে জুইচ নিদিবা এক্সপ্ৰেছন ইমান সোনকালে নেদেখাম টাইম আছে তই এক কাম কৰ হাত পাত ধুই আজা ধুনীয়াকৈ চাবোন মাৰি চাবোনত হাত ধুবলৈ কৈ আছোঁ মই একোৱে নহ'ল তইতো খালি ন মানে ভিডিঅ'ত চাইছোঁ ইহঁতে অভাৰ এক্টিঙেই কৰে নে কি কৰে বাৰু হে কি হ'ব ইহঁতকে সুধো ভিডিঅ'বোৰত যে অভাৰ এক্টিং কৰে নে কি কৰে এই পানী খাইছে নি চোৱা হ'ল অঁ পানী খাইছে নেকি চাওঁ হাত ধুবলৈ গৈছে গাইছ নাই খোৱা পানী নাই খোৱা সেয়া হাত ধুই আছে এই তেনেহ'লে যে ভিডিঅ'বোৰ যে বনাই জল চিপছৰ ইহঁতে কি অভাৰ এক্টিং কৰে নেকি মানে জ্বলা আছে নহয় বুলি নাই কিন্তু মছলাটো বেছি জ্বলা আছে চিপছতকে মছলাটো অভাৰ হাৰ্ড আছে হ'লেওতো তই 90% খাই দিছ 10% কোনো আৰু পিছুংগে খাইছে তইতো 90% খাই দিছ ইহঁতি 50% নোখাওঁতে যিটো হাই হৈ অভাৰ হৈ ৰিয়েকশ্যন মানে চবে জ্বলা খাব নোৱাৰে একচুৱেলি এইটো কথা হয় চবে জ্বলা খাব নোৱাৰে যাৰ অভ্যাস আছে সি অলপ মানে খাব পাৰে কিছুমানৰ যোনে জ্বলা নাখায় সিহঁতৰ মানে ৰিয়েকশ্যনটো বেছি হয় আৰু আচ্ছা তো গাইছ সেইটোৱে আজিৰ ভিডিঅ' আৰু আমি নেক্সট টাইম এইটো ট্ৰাই কৰিম 200 টকাৰ বুট জলকীয়া আনিম পূৰা পাকা আঠা মানে ভাল কোৱালিটিৰ চাই আৰু এক পেকেট জল চিপছ তাৰপাছত আমি কিবা এটাত মানে আমি টেষ্ট কৰি চাম যে 200 টকাৰ বুট জলকীয়াৰ পাৱাৰ বেছি নে এক পেকেট জল চিপছৰ পাৱাৰ বেছি সেইটোকে আমি চাম আজিৰ ভিডিঅ'টো জুচ মই এনেই আনি থলোঁ এয়া আমাৰ জল চিপছ খোৱা মানুহ একোৱেই নহ'ল জ্বলা চিপছ খোৱা মানে অকণমান ৰিয়েকশ্যন আহিছে অকণমান এতিয়া আহিছে জিভাত আহিছে মানে নাই একো কৰা নাই মুখত পানীয়ে লোৱা নাই মানিছোঁ কিন্তু দেই এতিয়া মুখত অকণমান আহিছে বোলে হেৰিটো কিন্তু দা ইমান টাইম ৰ'ব পাৰিলি যেতিয়া গম পাই গ'লোঁ সি আৰামত ৰৈ দি থাকিব পাৰিব তো আমি এতিয়া জুচ চুচবোৰ এনেই আনি থৈছিলোঁ চকলেট এইবোৰ নানিলেও হ'লহেঁতেন এতিয়া চেছ খাই দিব এইটোকে এয়া আমাৰ লুজাৰ হৈ পিনে ইয়াৰ লাভেই হ'ল আকৌ বস্তুটো টেষ্ট কৰিব পালে ই খাবও যে পাৰিলে হয় নহয় তো নেক্সট টাইম আকৌ লগ পাম ন বেলেগ এটা ভিডিঅ'ত খাতৰা চেলেঞ্জ হবে ৰেডি ৰাখব ৰেডি থাকব চবে টাটা বাই বাই টিল দেন টাটা বাই বাই ভিডিঅ'টো সাবস্ক্রাইব লাইক কমেন্ট শেয়ার সাবস্ক্রাইব সব করব নাই ভুলাব লগ পাম অন্য এটা ভিডিঅ'ত ধামাকাদাৰ ভিডিঅ' মে যিমান জ্বলা মানুহে কয় ইমান জ্বলা নহয় নেকি নহয় নেকি তেনেকুৱা লাগিলে ন ইয়াক দেখি পেলাই তই খাই কেনেকৈ পালি তই অকণমান মইতো জ্বলা পাইছোঁ যথেষ্ট জ্বলা আৰু এনেকৈ গোটেইটো ইমানটো খাই দিলেতো মোৰ মানে প্ৰব্লেম হ'ব সেইটো গেৰাণ্টি বাকীটো বাদ দিছোঁ লুজাৰ হ'ব লাগিছিলে তেতিয়া প্ৰব্লেম হ'ব প্ৰব্লেম হোৱাটো গেৰাণ্টি মানে জানো এদিন আনি পিনি হ'লেও খাই চাম দেই দুইটাই তই আৰু মই ট্ৰাই কৰি চাব লাগিব অৰ্ডাৰ দি দিওঁ আৰু এটা গাখীৰ খাবলৈ গাখীৰ কয় চাখীৰ কিন্তু এনেকৈ নহয় আৰু গাখীৰটো গাখীৰ আছে ভিতৰত ভাল লাগছে তো ঝালা হেই তই বিগলা এনেই খৰচ কৰা অলপ ক্ষীৰোত অলপ কৰিব লাগিছিলে নাই জলচিপৰ আছে দেখাই দিলে খিৰো দে অঁ কিউদে আছিলে দেখাই দিলে কেৱে ভয় নাই করবেন না তুই পারবো খাতেলে মানে খিৰুদে গাইস খিৰুদে জলচিপৰ আসলি পাৱাৰটো দেখাই দিলে যে ইমান জ্বলা নহয় মানুহে যিমান জ্বলা ভাবি আছিল ক্যামেরা অন আছে